কি হলো কাজিয়া লগা মতা মাইকীৰ দৰে দুইটা মুখ ফুলাই বহি আছোচোন পুতেৰে নাক কাণটো কাটিলেই এই কাটিবলৈ বাকী থকাটো মই কাটি পেলাওঁ নেকি ভাবি আছো ভৱিষ্যতে আকৌ নাতিৰ মুখ চাম বুলি ভাবি থৈছো নহয় সেইটো কাৰণে কাটিবলৈও মন যোৱা নাই আজি এখেতে বৰফুকনৰ ঘৈণীয়েকৰ ওচৰত বিএফ বিচাৰি গৈছিল বিএফ সেইটো কি বস্তু আইও ওলালেহি এগৰাকী মুখা পিন্ধা ভদ্ৰলোক ফ্লিং হয়নে পাপু মোবাইলত ডেইলি ফ্ৰী পোৱা হোৱা নহয়গৈ তাক তই কচোন বাৰু তই সেই বিএফ বিচাৰি গৈছিল নে বনাবলৈ গৈছিলি আমাৰ সি তেনেকুৱা নহয় কোনোবাই ফুচুলাই পঠাইছে চাগে তাক চব কাপোৰ তোমাক ধুবলৈ দি অকল আণ্ডাৰ পেণ্টটো নিজে ধুবলৈ লৈছে যেতিয়া সি ল'ৰা ডাঙৰ হৈছে আৰু গম পাইছা আইও মানুহটোৰ মুখখন যে কোনোবাই শুনিলে কি বুলি ক'ব বাৰু বাকী নাই চবেই জানে অলৰেডি কিন্তু তোক ক'লে কোনে তাত সেই ভাগ পায় বুলি কোনে কোনে ক'লে কচোন হ'ব তোমালোকে ভুল বুজিছা মই নিজে কাণেৰে শুনা কথাবোৰ ভুলকৈ শুনিলোঁ যে আৰু মই বিএফ কি বস্তু চিনিয়ে নাপাওঁ নহয় মই চায়ো পোৱা নাই মই অকল কৰিহে পাইছোঁ দেউতা অকণমান লাজ লগা নাই বাৰু মানুহে শুনিলে কি বুলি ভাবিব বুজিবলৈ লাজ নকৰিলে মই আকৌ ক'বলৈ লাজ কৰিব লাগে মই কিছুমানহে মাতিব গৈছিলোঁ তাৰপিছত চাগে সেই আণ্টিক দেখি পেলাই চাগে সেই ৱেবছাইটৰ আণ্টিবিলাক হ'লে মনত পৰি গ'ল চাগে ন চবেই কিছুমানক বিএফ বুলি মাতো বি মানে বৰ এফ মানে ফুকন এতিয়া সেই সদায় মাতি থকা সেইটো কাৰণে আণ্টিৰ মুখৰ আগতো সেই বিএফ আছেনে বুলিয়ে ওলাই গ'লে কোনে বিশ্বাস কৰিব তোক কোনোবাই বিশ্বাস কৰিলে কৰিব নকৰিলে নাই তাতে মোৰ কি আহে যায় তোমালোকে কি ভাবা সেইটো বেছি দৰকাৰ সময়ত সেইসোপা এনেও সহায় কৰিবলৈ নাই মা বাপেৰৰ বাহিৰে তাকো খাতি কৰা মানুহ নহয় দেই সেই বুলি আৰু বিএফ আছে নাই বুলি সোধাটো আৰু মানে নকৈছোঁ আৰু মোৰ ল'ৰাটো এনেই ফচে পায়